আপুনি যদি লাৰ্নাৰ লাইসেন্স বনাব ওলাইছে নাইবা লাৰ্নাৰ লাইসেন্স বনোৱাৰ সময়ত যেটো এলএল টেষ্ট হয় হেতু যদি ফেল কৰিছে তেতিয়া হলে এইটো ভিডিও আপোনাৰ কাৰণে অত্যন্ত জৰুৰী ভিডিওটো গোটেই শেষলৈকে চাব তেতিয়া আপোনালোকে ভালদৰে বুজি পাব চাওক প্ৰথমে মই কম বজাৰত যাম এইটো আপুনি অকল কম্পিউটাৰতে নহয় মোবাইলতো কৰিব পাৰে মোবাইলত মই দেখুৱাই দিছো সাইডত ডেস্কটপ সাইট অন কৰি আপুনি কৰিব পাৰে এইটো মই ক্ৰম বজাৰত গলো যাই ইয়াত সাৰ্চ কৰিলো এম পৰিবহন বুলি তাৰ পিছত যেটো এইটো প্ৰথম লিংক আহিব এম পৰিবহন এইটো ক্লিক কৰি দিব ইয়াত আপুনি ওপৰত অনলাইন সাৰ্ভিসত এটা অপচন পাব ড্ৰাইভিং লাইসেন্স ৰিলেটেড সাৰ্ভিস বুলি এইটো ক্লিক কৰি দিব তাৰ পিছত এনেকুৱা ধৰণৰ পেজ এখন আহিব ইয়াত আপুনি ষ্টেটটো সিলেক্ট কৰিব লাগিব যেহেতু আমাৰ অসম হয় ইয়াত আসাম আছে এইটো ক্লিক কৰি দিব তাৰ পিছত এনেকুৱা ধৰণৰ এখন পেজ খোল খাব এইটো আপুনি কাটি দিলে হল এতিয়া যদি আপুনি এলএল টেষ্টত একবাৰ ফেল কৰিছে তাৰ পিছত আপুনি এটা পেমেন্ট কৰিব লাগিব হেতু পেমেন্ট কৰাৰ কাৰণে আপুনি ফিস পেমেন্টত যাব যাই আপুনি ইয়াত ই পেমেন্ট এটা অপচন পাব ইয়াত ৰিটেষ্ট ফিস বুলি আছে এইটোত আপুনি ক্লিক কৰি দিব তাৰ পিছত আপোনাৰ এপ্লিকেশন নাম্বাৰ ডেট অফ বাৰ্থ মাৰি আপুনি ক্লিক হিয়াৰ কৰি দিব ইয়াত আপুনি এটা 50 টকা আৰু পে কৰিব লাগিব ৰিটেষ্ট দিয়াৰ কাৰণে এতিয়া মই আপোনালোকক আগত গৈ দেখুৱাই আছো আপুনি ৰিটেষ্ট দিয়াৰ কাৰণে কেনেদৰে তৈয়াৰী কৰিব মানে কেনেদৰে পঢ়িব কাৰণ আৰু আপুনি এবাৰ ফেল কৰিব পাৰে যেহেতু এবাৰ ফেল কৰিছে তাৰ কাৰণে আপুনি যাব লাগিব লাৰ্নাৰ লাইসেন্স ইয়াত যাব এইটো অপচনত লেফট সাইডে ওপৰত আছে তাৰ পিছত আপুনি ইয়াত এটা স্যাম্পল কোৱেশ্চন ফৰ এলএল টেষ্ট এইটো এটা অপচন পাব এইটো আপুনি যে প্ৰথম এলএল টেষ্ট দিব তাৰ কাৰণে এইটো বহুত জৰুৰী এইটোত যাব আপুনি তাৰ পিছত ইয়াত আপুনি অপচন পাব কেইটা মানে কিটা সিলেক্ট কৰি দিব সিলেক্ট ষ্টেট আপুনি সিলেক্ট ষ্টেটটো কৰিলে হল অসম তাৰ পিছত আপুনি সিলেক্ট সাবজেক্ট এইটো কৰিব এলএল টেষ্ট তলত পাব এইটো অপচন এলএল টেষ্ট তাৰ পিছত আপুনি সিলেক্ট ল্যাঙ্গুৱেজ এইটো আপুনি আসামিজ হিন্দী ইংলিশ তিনটা পাব আপুনি যেহত এক্সামটো দিব এলএল টেষ্টৰ হেতু সিলেক্ট কৰিব যেহেতু মই অসমীয়া দেম হেগানে আসামি লিখি দিছো তাৰ পিছত আপুনি সাবমিট কৰি দিব সাবমিট কৰাৰ পিছত এটা পিডিএফ আপোনাৰ ডাউনলোড হৈ যাব এটো মোবাইলতো হৈ যাব মই মোবাইলতো দেখুৱাই দিছো তাৰ পিছত আপুনি ইয়াত ডাউনলোডত যাব যাই ইয়াতে ৰিপোৰ্ট বুলি আপোনাৰ ডাউনলোড হৈ যাব পিডিএফটো এইটো ক্লিক কৰি দিব দিয়াৰ পিছত চাওক এইখন এখন আপোনাৰ পিডিএফ খোল খাব ইয়াত আপোনাৰ জি কোৱেশ্চন আহিব এই গটেকিটা কোৱেশ্চনৰ আনসাৰ ইয়াত থাকিব অপচনো থাকিব গটেই থাকিব চালে গটেখিনি বুজি পাব এখিনি যদি আপুনি ভালকে চাই লয় তেতিয়া হলে আপুনি এক্সামত আৰু ফেল নকৰে গটিকে এখিনি আপুনি এনেদৰে উলিয়াই লৈ এলএল টেষ্টত বহিব আৰু যদি ফেল কৰি আছে আপুনি তেতিয়া হলে এবাৰ এইটো উলাই লৈ চাই লওক তাৰ পিছত আপুনি এলএল টেষ্ট নেক্সট বাৰ দিব আৰু নতুনকৈ দিয়াৰ কাৰণে এইটো প্ৰথমে চাই লওক তাৰ পিছতহে এলএল টেষ্টটো দিয়ক